কি ক'ব আজি যেটো 22টাকৈ জাতীয় দল সংগঠন ছাত্ৰ সংগঠনৰ সৈতে বৈঠকত মিলিত হ'ল লক্ষ্য চাওক নিখিল বৰা ছাত্ৰ সন্থাৰ আহ্বায়ক হিচাপে ৰাখি আমাৰ বিটিআৰ অঞ্চলৰ জাতীয় সংগঠন ছাত্ৰ সংগঠন যাক মানে CCBTR বুলি কোৱা হৈছে এই CCBTRৰ সদস্য সংগঠনবিলাকে আজি একত্ৰিত হৈছে আৰু ইয়াত আমাৰ বিটিআৰৰ চিফ মহোদয় তেখেতক লগত লৈ এইখিনি আলোচনা তেখেতসকলে কৰিব বিচাৰিছে তেখেতসকলৰ জাতীয় বা দল সংগঠন হিচাপে কিছু কথা চিফ ছাৰৰ লগত বিটিআৰ প্ৰধানৰ লগত নিশ্চয় কথা পাতিব তাত মই এই দল সংগঠনক জাষ্ট এপাক দেখা দি তেখেতসকলৰ আগন্তুক নিৰ্বাচনত যাতে তেখেতসকলে ডাইৰেক্টলি নহয় তেখেতসকলে ইনডাইৰেক্টলি কিবা এটা সহায় কৰিব পাৰে নেকি তাৰ এটা আহ্বান জনাবলৈহে মই আহিছিলোঁ যে এইখিনি মোৰ ইয়াত অহাৰ উদ্দেশ্যটো বাকী তেখেতসকলে চিফ ছাৰৰ লগত কেনেকৈ কি ধৰণৰ কথাটো পাতে মই ক'ব নোৱাৰোঁ CCBTR কিমানটা সংগঠন আছে 30টা সংগঠন তাৰে কিছুমান এতিয়াও আহি আছে এতিয়া এই মুহূৰ্তৰ 22টা সংগঠনে অলৰেডি উপস্থিত হৈছে বাকীবোৰ আহি আছে বুলি কৈছে তাৰ উল্লেখযোগ্য কেইটামান সংস্থা সংগঠনৰ নাম যদি কয় ইয়াত বিটিআৰ আখৰাছো নাটযোগী আদি কৰি কুৰুক মানে আৰু কলিতা তেনেকৈ আদি কৰি আছে বহুত সংগঠনবিলাকে মই মানে চবকে পোৱাটো মোৰ ফালে সমস্যা নহয় এইখিনি ঠিক আছে